Hello everyone, welcome back to my channel. This is my name. মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আৰু সুস্থকে আছে বুলি। আৰু আজি হৈছে 11 জুলাই আৰু আজি আমি যাবলৈ লৈছোঁ গোলাঘাট ডিষ্ট্ৰিক্টলৈ, মানে আপোনাৰ আঠখেলীয়া নামঘৰলৈ যাব লৈছোঁ। আৰু আঠখেলীয়া নামঘৰলৈ আচলতে আমি আগতে যোৱা নাই, গতিকে আজি আমি যাম তালৈ। আৰু কেনেকুৱা হয় কি হয় সব দেখাই থাকিম আপোনালোকক। আমি কোন কোন যাওঁ আৰু আমি যাম আচলতে বা মই মা আৰু টিকলিজনী যাম, বাৰ ছোৱালীজনী আমি গীতা যাম আৰু দাদাজন যাব। আৰু সেয়াই দেখাই থাকিম আপোনালোকক কি হয় কি নহয়, কেনেকুৱা লাগে চাই গৈ। আৰু ফাৰ্ষ্ট আমি যাব লৈছোঁ আৰু দেখাই থাকিম বাৰু সকলো। বহুত বেছি চাগে দীঘল ভিডিঅ' কৰিব নোৱাৰিম, শ্বৰ্ট ভিডিঅ' কৰিম। চাই থাকিব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লেটছ গেট ষ্টাৰ্টেড। ৰ'দ গাইজ, কেনেকুৱা ৰ'দ। কিমান লৈছে? মই নিজৰ গাড়ীহে গৈছোঁ, ভাড়া লৈ গৈছোঁ। অঁ, তোমাৰ নিজৰ গাড়ীত গৈছে ন? মই আপোনাৰ হেৰিতে গৈছিলোঁ, চাৰে 8 গৈছিলোঁ। নামঘৰতে যাবলৈ ওলাইছোঁ। সেইটো বেলেগ, ৰাস্তাত ফটোৱা কৰি গৈছোঁ, সেইটো বেলেগ কথা। নিজৰ এতিয়া মোৰ লগত আৰু ৰাইজ আমি আঠখেলীয়া নামঘৰৰ মেইন তোৰণখন পাই গ'লোহি। আৰু ইমান ধুনীয়াকৈ বনাইছে তোৰণখন, ইমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া ৰাস্তা। আৰু আমি আচলতে একেবাৰে নামঘৰৰ ওচৰতেই পাৰ্ক কৰিছিলোঁ গাড়ী। আৰু এইবোৰ দোকান ধেৰ আছে, আমি ভাবিলোঁ তাতে শৰাই কিনি ল'ম। আৰু শৰাই বস্তু কিনিবৰ কাৰণে আৰু ফাৰ্ষ্টে গাড়ীখন পাৰ্ক কৰি লওঁ, তাৰপাছতে আমি শৰাই বস্তু কিনিমগৈ দেই ৰাইজ। কি ল'বি? লোৱাৰ ওপৰতে হ'ব বস্তু। শৰাইত চাকি এগছ আছে আৰু যিহেতু আমাৰ শৰাই বস্তু লৈ হৈ গ'ল, গতিকে সেয়া সোমাই যাওঁ বলক ভিতৰলৈ। আৰু ইমান ধুনীয়াকৈ চাফাকৈ ৰাখিছে তেওঁলোকে, আৰু ভাল লাগিছে আচলতে দেখি পেলাই। আৰু বাচ্ছাৰ ভাগ বহুত ধুনীয়াকৈ বনাইছে দেই। আৰু এয়া এইটো চাগে কদমৰ পুলি হ'ব দেই, মই নাজানো। আৰু এজনী মই আৰু চুলিখিনি মেলি গৈছোঁ, মানে মই ধুই গৈছিলোঁ ৰাইজ। আৰু ইয়াত আদায় লৈ গৈছে শৰাই বস্তু। আৰু বলকচোন ভিতৰলৈ সোমাই যাওঁ। আৰু এয়া হৈছে চাকি জ্বলোৱা জেগাখিনি, চিজিলকৈ মানে তেওঁলোকে দি দিছে লাইন পাতি পেলাই। আৰু এয়া আমি চাকি তাকি জ্বলাই মেলি আহি আৰু এয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু বহুত ডাঙৰ হয় আচলতে নামঘৰ ভাগ, আৰু ভাল লাগিলে দেই, বহুত ভাল লাগিলে গৈ পেলাই। আৰু এয়া ভিতৰ জাষ্ট সোমাইছোঁ আৰু মানে উঠিছোঁ। আৰু ইয়াৰ ভিতৰত বহাৰ পিছত আৰু ওপৰৰ যিটো বনাইছে ফল চিলিংটো দিছে, কি ধুনীয়া লাগিছে নহয় দেখিবৰ কাৰণে। গামোচা এটা হেৰি ডিজাইন দিছে। আৰু আজি আচলতে মানুহ বেছি হোৱা নাছিলে। আৰু এয়া মা, মই, ছোৱালী আৰু বা বহি আছে, আমিকেইটা বহি আছোঁ। আৰু বহুত বেছি গৰম আচলতে আজি, বহুত বেছি গৰম। আৰু আমি আচলতে প্ৰসাদলৈ যোৱা নিচিনাই, ল'বলৈ যোৱা নিচিনাই হ'ল। আমি নাম নাপালোঁগৈ আচলতে গৈ পেলাই। আমি সোনকালে নোলালোঁ, অকণমান দেৰি হ'ল। আৰু ইয়াত ইমান ধুনীয়াকৈ মুক্ত মনেৰে ইমান ধুনীয়াকৈ পাৰ দুটা চৰি আছে, দুটা নহয় আৰু ঢেৰ আছে পাৰ। ইহঁতি একদম নিৰ্ভয়ে মানে মানুহৰ ওচৰলৈ আহিছে, প্ৰসাদ দিলত খাইছে। আৰু প্ৰসাদ দিয়া নাই এতিয়ালৈকে, দিব। এয়া দিলে প্ৰসাদ। আৰু এয়া ঘৰমূলি পাতো দিছে বাৰু দেই। বাকী চাই যাওঁ বলক। আৰু আমি ভাবিলোঁ যিহেতু প্ৰথমবাৰ আহিছোঁ, গতিকে চাওঁ এবাৰ কেম্পাছটো কিমাননো ডাঙৰ আৰু কি কিনো আছে। গতিকে এয়া নামঘৰৰ মানে ছাইডৰ পৰা ভিউটো মানে তেনেকুৱা আৰু দেখিবৰ কাৰণে। আৰু এইফালে আছে এটা পুখুৰী, বহুত ধুনীয়াকৈ ৰাখিছে। আৰু তাত কাছ আছে দেই, মই দেখাম বাৰু আপোনালোকক। আৰু এয়া মানে আঁতৰৰ পৰা আৰু দেখাই আছোঁ বলক। আৰু এয়া পুখুৰী ভাগৰ মাজত আছে কৃষ্ণৰ এয়া এক মূৰ্তি, আৰু ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আৰু এয়া আমি ওচৰলৈ গৈ চালোঁগৈ। আৰু আচলতে পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ কাছ আছে। আৰু এইভাগ কাছহে মই আচলতে কেপচাৰ কৰিব পাৰিলোঁ। আৰু পটককৈ ওলাই যায় আৰু গুচি যায়, মানে এয়া গুচিয়ে গ'ল দেখিলেনে। আৰু এয়া আমি আকৌ এবাৰ মানে সেৱা কৰি পেলাই আমি নামঘৰ ভাগৰ পৰা বিদায় ল'লোঁ। আৰু এয়া হৈছে আগতে তেওঁলোকৰ নাটঘৰ নে তেনেকুৱা কিবা এভাগ হয়। আৰু এয়া আমি ঘৰমুৱা হৈছোঁ আৰু একেবাৰে ওলাই আহিছোঁ। আৰু এয়া মা মই আৰু তেন্তে আজিলৈ ব্লগটো সামৰিছোঁ। আৰু মোৰ এই সৰু ব্লগটো আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লাভ ইউ অল। আৰু সোনকালে নতুন নতুন ব্লগ আহি আছে দেই ৰাইজ।